প্ৰখ্যাত ৰাজনৈতিক দাৰ্শনিক নিকোলো মেকিয়াভেলিয়ে কৈছিল, ইচ্ছা শক্তি যদি প্ৰবল হয়, জীৱন যুদ্ধত জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে। গতিকে আহকচোন তেখেতৰ বাণীৰ আধাৰত আমি জানি লওঁ, প্ৰবল ইচ্ছা শক্তিৰ দ্বাৰা আমি কেনেকৈ জীৱনত সফলতা লাভ কৰিব পাৰোঁ। আপুনি যদি এই কথাখিনি প্ৰয়োগ কৰিব পাৰে, মই গেৰাণ্টি দিছোঁ আপুনি জীৱনত কেতিয়াও বিফল নহয়। জীৱনত যি বিচাৰে সকলো পাবলৈ সক্ষম হ'ব। আহক জীৱনত সফলতা লাভ কৰা মূল কথাকেইটা জানি লওঁ। সংগ্ৰাম কৰক। জীৱন মানেই সংগ্ৰাম। সংগ্ৰামে মানুহক শক্তিশালী কৰি তোলে। সংগ্ৰামৰ অবিহনে কোনো মানুহে এই পৃথিৱীত জীৱন যুদ্ধত জয়ী হোৱা নাই আৰু হ'বও নোৱাৰে। গতিকে জীৱনৰ সমস্যাবোৰৰ সৈতে কঠোৰ সংগ্ৰামেৰে যুঁজিবলৈ নিজকে প্ৰস্তুত কৰক। যিমান বেছি আপোনাৰ সংগ্ৰাম হ'ব, সিমান বেছি ডাঙৰ আপুনি সফলতা লাভ কৰিব। মনত ৰাখিব, বিনা সংগ্ৰামে এই পৃথিৱীত আপুনি মৰমৰ এষাৰ মাতৰো অধিকাৰী হ'ব নোৱাৰে। কেতিয়াও হাৰ মানি নল'ব। জীৱনত সমস্যা আহিবই, আঘাত পাবই, কিন্তু আপুনি কেতিয়াও হাৰ মানি নল'ব। নিজৰ জীৱনটোক অৰ্থহীন বুলি কেতিয়াও নাভাবিব, কিয়নো প্ৰকৃত জীৱন আৰম্ভ হয় আঘাত পোৱাৰ পৰৱৰ্তী সময়তহে। কিছুমান আঘাত নাপালে জীৱনৰ প্ৰকৃত সত্যতা উদ্ঘাটন কৰিব নোৱাৰি। মইতো কওঁ, জীৱনত আঘাত পোৱাটো খুবেই জৰুৰী। অন্ততঃ বাস্তৱতা শিকিব পাৰি, মানুহ চিনিব পাৰি। জীৱন যুঁজত জয়ী হ'বৰ বাবে নিজক শক্তিশালী কৰিবলৈ আঘাত পোৱাৰ খুবেই প্ৰয়োজনীয়তা আছে। আচল অৰ্থত তেতিয়াহে মানৱ জীৱনৰ আচল মজা পোৱা যায়। কেতিয়াও আশা এৰি নিদিব। মনত ৰাখিব, আশা আছে বাবেইতো পৃথিৱীখন ইমান ধুনীয়া। আশাই মানুহক জীৱন যুদ্ধত জয়ী হ'বলৈ প্ৰেৰণা দিয়ে। জীৱনত বহুত জটিল সময় আহিব, কিন্তু আপুনি কেতিয়াও আশা এৰি নিদিব। যিসকল ব্যক্তিয়ে আশা এৰি দিয়ে, তেওঁলোক জীৱিত অৱস্থাতো মৃত ব্যক্তিৰ দৰে হৈ পৰে। গতিকে মনত ৰাখিব, এয়া জীৱন হয়। জীৱনত দোষ নকৰিলে কেতিয়াও মুখ ভৰাব নোৱাৰি, ভুল নকৰিলে কেতিয়াও শুদ্ধ কৰিব নোৱাৰি, আৰু হাৰিব নিশিকিলে কেতিয়াও জিকিব নোৱাৰি। সদায় নিজকে সক্ৰিয় কৰি ৰাখিব। সদায় নিজকে শাৰীৰিক আৰু মানসিকভাৱে সক্ৰিয় কৰি ৰাখিবলৈ চেষ্টা কৰিব। সক্ৰিয়তাইহে এটা সুন্দৰ জীৱন জীয়াই থকাৰ অৰ্থ প্ৰদান কৰে। নিজক সদায় আনন্দত ৰাখিব। মনত ৰাখিব, আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল নিৰুৎসাহী মানুহৰ বাবে নহয়। আপুনি এনে কিছুমান কাম কৰক যিবোৰে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে আনন্দ দিয়ে আৰু সক্ৰিয় কৰি ৰাখে। শেষত মনত ৰাখিব বুলি কথা এষাৰ আছে, কঠোৰ সংগ্ৰামৰ দ্বাৰা আপোনাৰ জীৱনটো আপুনি এনেকুৱা এটা পৰ্যায়লৈ লৈ যাওক যাতে আজি যিসকলে আপোনাক হাঁহিছে, নিন্দা কৰিছে, সেইসকলেই যাতে আপোনাক কালিলৈ গামোচা পিন্ধাই সন্মান দিব লগা হয়।